নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম কিদৰে আপোনালোকে APDCLৰ ৱেবছাইটত আপোনাৰ কনজিউমাৰ নম্বৰৰ বিপৰীতে মোবাইল নম্বৰ আপডেট কৰিব। APDCL অৰ্থাৎ আসাম পাৱাৰ ডিষ্ট্ৰিবিউশ্যন কোম্পানী লিমিটেডৰ ফালৰ পৰা এক নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। ইয়াত কোৱা হৈছে যে আপোনালোকে 15 জুলাই 2021 তাৰিখৰ ভিতৰত আপোনাৰ মোবাইল নম্বৰ আপোনাৰ কনজিউমাৰ নম্বৰৰ বিপৰীতে আপডেট কৰিব লাগিব, অন্যথা আপোনাৰ বৈদ্যুতিক সংযোগ অস্থায়ীভাৱে কাটি দিয়াও হ'ব পাৰে। গতিকে কিদৰে আপোনালোকে মোবাইল নম্বৰ আপডেট কৰিব সম্পূৰ্ণ প্ৰচেছটো জনাম। ভিডিঅ'টো শেষলৈকে চাব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিব মোৰ ভিডিঅ'ৰ লেটেষ্ট নটিফিকেশ্যন পাবলৈ। আহক পলম নকৰি আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত এক ব্ৰাউজাৰ অপেন কৰি ল'ব, তাৰপিছত টাইপ কৰিব APDCL। এতিয়া আপোনালোকে প্ৰথমতে APDCLৰ অফিচিয়েল ৱেবছাইট apdcl.org আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে APDCLৰ অফিচিয়েল হোম পেজখন দেখিবলৈ পাইছে। ইয়াত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাইছে আপডেট মোবাইল নম্বৰ। এই অপশ্যনটোত ক্লিক কৰি আপোনালোকে আপোনাৰ মোবাইল নম্বৰ আপডেট কৰিব পাৰিব, নতুবা তললৈকে আহিব, তলতো আপোনালোকে আপডেট কনজিউমাৰ মোবাইল নম্বৰ বুলি এটা অপশ্যন পাই যাব। যিকোনো এটা অপশ্যনত ক্লিক কৰি আপোনালোকে আপোনাৰ মোবাইল নম্বৰটো আপডেট কৰি ল'ব পাৰিব। ক্লিক কৰাৰ পিছত এতিয়া আপোনালোকে এখন নতুন পেজ দেখিবলৈ পাইছে। ইয়াত আপোনালোকে এণ্টাৰ কনজিউমাৰ নম্বৰ অপশ্যনটোত আপোনাৰ বৈদ্যুতিক সংযোগৰ বিপৰীতে থকা কনজিউমাৰ নম্বৰটো টাইপ কৰিব লাগিব। আপোনাৰ বৈদ্যুতিক বিলখনত আপোনাৰ কনজিউমাৰ নম্বৰটো লিখা থাকে, আপুনি তাৰ পৰা চাই কনজিউমাৰ নম্বৰটো ইয়াত এণ্টাৰ কৰি ল'ব পাৰিব। কনজিউমাৰ নম্বৰটো এণ্টাৰ কৰাৰ পিছত এই অপশ্যনটোত ক্লিক কৰিব। এতিয়া আপোনালোকে দেখিবলৈ পাইছে, এতিয়া আপোনালোকে ইউজাৰ ডিটেইলছ দেখিবলৈ পাইছে। প্ৰথমতে আপোনাৰ কনজিউমাৰ নেম থাকিব, কানেকশ্যন টাইপ থাকিব, তাৰপিছত আপোনালোকে মোবাইল নম্বৰটো এণ্টাৰ কৰিব লাগিব। যদি আগৰে পৰা মোবাইল নম্বৰটো এণ্টাৰ হৈ থাকে তেনেহ'লে মোবাইল নম্বৰটো শুদ্ধ হৈ আছেনে নাই আপোনালোকে চেক কৰিব। যদি শুদ্ধ হৈ থকা নাই তেনেহ'লে নতুনকৈ এণ্টাৰ কৰি ল'ব। তাৰপিছত ইমেইল ID দিব। ইমেইল ID অপশ্যনটো অপশ্যনেল হয়, গতিকে আপোনালোকে যদি বিচাৰে দিব পাৰে আৰু যদি নিবিচাৰে তেনেহ'লে নিদিলেও হ'ব। তাৰপিছত আপোনালোকে অকুপেশ্যন ছিলেক্ট কৰিব। ইয়াত কেইটামান অপশ্যন দিয়া আছে, ইয়াৰ পৰা আপোনালোকে ছিলেক্ট কৰি ল'ব। তাৰপিছত তলত আপোনালোকে আধাৰ নম্বৰ অপশ্যনত আপোনাৰ আধাৰ নম্বৰটো টাইপ কৰিব। আধাৰ নম্বৰ অপশ্যনটো কম্পালচৰি নহয়, গতিকে আপোনালোকে যদি দিব বিচাৰে দিব পাৰে, অন্যথা স্কিপ কৰিব আৰু এইখিনি ফিল কৰাৰ পিছত ছাবমিট অপশ্যনত ক্লিক কৰিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইল নম্বৰত এটা OTP পঠিওৱা হ'ব। সেই OTPটো আপোনালোকে এণ্টাৰ OTP অপশ্যনত টাইপ কৰি ভেৰিফাই অপশ্যনত ক্লিক কৰি দিব। আপোনালোকে দেখিছে OTP ছাকচেছফুলি ভেৰিফাইড, গতিকে আপোনাৰ OTPটো ভেৰিফাই হৈ গৈছে। কনজিউমাৰ মোবাইল নম্বৰ আপডেটেড ছাকচেছফুলি, গতিকে আপোনাৰ কনজিউমাৰ নম্বৰৰ বিপৰীতে থকা মোবাইল নম্বৰটো আপডেট হৈ গৈছে। এনেদৰে অতি সহজতে আপোনালোকে আপোনাৰ কনজিউমাৰ নম্বৰৰ বিপৰীতে আপোনাৰ মোবাইল নম্বৰ আপডেট কৰি ল'ব পাৰিব। মনত ৰাখিব, মোবাইল নম্বৰ আপডেট কৰা অন্তিম তাৰিখ হৈছে 15 জুলাই 2021। গতিকে যিমান পাৰে সোনকালে আপোনাৰ মোবাইল নম্বৰটো আপডেট কৰি লওক। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, লগতে আপোনাৰ বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে বেল আইকনটো প্ৰেছ কৰিব মোৰ ভিডিঅ'ৰ লেটেষ্ট নটিফিকেশ্যন পাবলৈ। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।